কটন বিশ্ববিদ্যালয় গুৱাহাটী। আপোনালোকে হয়তো ভাবিছে কটন বিশ্ববিদ্যালয়খন আকৌ দেখাবলগীয়া কি কাৰণ নহয়নে? আচলতে মই আজি কটনৰ বাকৰিত এখন থিয় হৈছোঁ আৰু মই এই পৰিৱেশটো দেখাবলৈ পাই মই নিজেই খুব আনন্দিত। চাওকচোন ভিডিঅ'টি। তাই হাতৰ বৰষত প্ৰাণ পাই উঠা একাপ চাহেৰে আমি আৰম্ভ কৰিছোঁ। চাওক আৰু এতিয়া আমি ধোচা খাইছোঁ। তাই গানো গাই বলকচোন, তাইৰ পৰা প্ৰথমতে গানকে শুনিলোঁ, গানৰ কলিকেটিৰ পৰা আৰম্ভ কৰোঁ। বাৰিষাৰে বৰষুণ শিহৰণ আছে গথা এনেৰো বানাওৰত বিজুলী পোহৰ খেলা নাচাবা দে নুজুকাবা এনেই উতলা এতিয়া যে বিহু এটা গাই দিবা দেই, অকণমানি বিহু এটা গুণগুণাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? ময়ো ভালে আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাব, সেয়েহে মই আপোনালোকলৈ আকৌ এবাৰ ভিডিঅ'টি আগবঢ়াইছোঁ। যদিহে ভাল পায় লাইক কমেণ্টো কৰিব, শ্বেয়াৰো কৰি দিব, ফ'ল'ও কৰিব আৰু যদিহে ইউটিউব চেনেলটিত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজি মই বিশেষ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। চাওকচোন ভিডিঅ'টি কেনেকুৱানো পায়। আচলতে এই যে ৰুমন্থন দেখিছে নহয়, এই ৰুমন্থনখন গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ বাকৰিত আছে এখন চাহৰ দোকান। ইয়াত দোকান বুলি ক'লে হয়তো ভাবিছে আপোনালোকে কিনো দেখাবলগীয়া বস্তু আছে নহয়নে? আচলতে দেখাবলগীয়া কাৰণে মই দেখাইছোঁ। এই দোকানখন যে দেখিছে, এই দোকানখনত এগৰাকী ছোৱালী জীৱন সংগ্ৰাম জড়িত হৈ আছে। তাই বহু সংগ্ৰাম কৰি আজি এটা স্থান পাইছে। তাই যিহেতু মোৰ ভাগিন হয়, তাই গুৱাহাটীত থাকে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই তাই মেট্ৰিক পাছ কৰিয়েই তাই গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰিছিলে। তাৰ পাছতেই BSc-টো তাতেই সম্পূৰ্ণ কৰিছে আৰু তাৰ পাছত তাই BSc কৰি থাকোঁতেই এই দোকানখন তাই আৰম্ভ কৰিছিলে। যিহেতু এগৰাকী ছোৱালীয়ে চাকৰিৰ কাৰণে অপেক্ষা নকৰি নিজৰ উপাৰ্জনৰ পথটো নিজেই বাছি লৈছে। এই তাই যে চাহ বনাই আছে দেখিছে নহয়, নামটো হ'ল ধৰিত্ৰী। আপোনালোকে কিছুমানে চিনি পায় তাইক। তাই গানো গায়, মই আগত আপোনালোকক গানটো শুনোৱাই আহিছোঁ যিহেতু। আৰু এইফালে মাক হয়, এয়া হ'ল তাইৰ মাক। যিহেতু তাইৰ দেউতাক নাই, সৰুতেই তাইৰ দেউতাকে মাকৰ কোলাত এৰি থৈ এই সংসাৰৰ পৰা বিদায় লৈছে। তেনেকৈ তাই ডাঙৰ দীঘল হৈছে। হৈ পেলাই তাই যিহেতু এই চাহৰ যে দোকানখন দি আছে, দিনত হ'লে তাই কলেজ যায়, গধূলি হ'লে তাই এই দোকানখন আৰম্ভ কৰে, খোলে। আৰু তাৰ মাজতেই তাই টিউচনো কৰিছিল, গুৱাহাটীতেই টিউচন কৰিছিল। তাই নিজৰ খৰচটো তাই নিজেই উলিয়াই লৈছিল। আৰু তেনেদৰেই কৰি থাকোঁতেই যিটো অসম চৰকাৰে ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো নিযুক্তি তেওঁলোকে চাকৰিৰ মানে উলিয়ালে, তাত তাই এই 26,000 নিবনুৱাৰ ভিতৰত তাইও এগৰাকী হৈছে। তাইও নামটো অন্তৰ্ভুক্ত হৈছে লিষ্টত। আৰু সেয়েহে ক'বলৈ পাই ভাল লাগিছে, যিহেতু তাই চাকৰিৰ কাৰণে ৰৈ নাথাকি এতিয়াতো তাই চাকৰি হৈছে বাৰু। আৰু গোটেই চাৰিওফালে চাব, গোটেই কেৱল পুৰুষ মাজতে তাই কেৱল এগৰাকী ছোৱালীয়ে, গোটেই পুৰুষৰ মাজত এগৰাকী ছোৱালীয়ে এনেদৰে দোকান দি থকাটো সাধাৰণ কথা নহয়। আৰু বলকচোন তাই গান আকৌ এবাৰ তাই গান এটি শুনো। জয়
ঢেকুৱাখানা